দৌৰা দৌৰি লাগিছে আজি জিউৰ জিউৰ স্কুল নাই আৰু জানৰ এক্সিবিশ্যন আছে আজি আৰু পেৰেণ্টছো মাতিছে মাকৰ যাব টাইম নাই সেইকাৰণে মই যাম জান কি আছে আজি স্কুলত তোমাৰ স্কুলত যে সায়েন্স এক্সিবিশন পাতিছে তাৰে মাতিছে আমাক কি পাতিছে সায়েন্স এক্সিবিশন সায়েন্স এক্সিবিশ্যন তুমি যাব পাৰিলা হয় মই নাযাওঁ দিয়া ঘৰত কিন থাকিব নহ'লে ঘৰ ৰখিয়া কোনো নাই গুণিমা তুমি নোযোৱা আৰু তাই পুৰা একদম মোৰ জোতাযোৰ পিন্ধি ঘূৰি আছে জিউমা এনে দৌৰা দৌৰি লাগিছে দে ওলোৱা 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 9টা বাজে আৰু দিয়া ওলোৱা আহা আহা দেৰি হৈছে আহা পটাপট বাই বাই মামা বাই বাই মা দৌৰা দৌৰি কৰি আহি স্কুলৰ ভিতৰত সোমালোঁ আৰু পেৰেণ্টছবিলাক গোটেইবিলাকে বহি আছে তাৰপাছত আপোনাৰ ফাদাৰে আপোনাৰ স্পীচ দি আছে এনেকৈ ৰ'দ পৰিছে আমি যিখিনি জেগাত আছোঁ সেইখিনি জেগাত অকণমান ৰ'দ পৰিছে তথাপি মানুহবিলাক বহি আছে আৰু এতিয়ালৈকে আৰম্ভ হোৱা নাই চিফ গেষ্টবিলাক আহিছে চিফ গেষ্টবিলাক যিবিলাকে ভাষণ দিয়াৰ পাছতহে আপোনাৰ এক্সিবিশ্যন ষ্টাৰ্ট কৰিব আৰু এক্সিবিশ্যনৰ লগত আপোনাৰ বিভিন্ন ধৰণৰ গান গাব আৰু ফাংচন হ'ব আৰু এনেকৈ এক্সিবিশ্যনৰ এইবিলাক ৰেডি কৰিছে আৰু চিফ গেষ্ট বিলাকৰ ভাষণ দিয়া হোৱাৰ পাছত আমাৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন গাব জনগণ গোৱাৰ পাছত যিবিলাক চিফ গেষ্ট আছে আৰু লগত আমাৰ ডন বস্কো স্কুলৰ ফাদাৰ চিফ গেষ্টবিলাকক আপোনাৰ যিবিলাক ছায়েন্স এক্সিবিশ্যনত বনাইছে বস্তুবিলাক সেইবিলাক এনেকৈ দেখুৱালে এইখিনি হ'ল আপোনাৰ বাহিৰৰ দৃশ্য এনেকৈ প্ৰত্যেকটো ক্লাছৰে ফ্ৰণ্টত আপোনাৰ কৰিছে প্ৰত্যেকটো ক্লাছৰুমৰ ফ্ৰণ্টে ফ্ৰণ্টে কৰিছে এইবিলাক আপোনাৰ ক্লাছ 1 ক্লাছ 2 বিলাকক এনেকৈ বাহিৰতে দিছে যিবিলাক সৰু আৰু কেজি ক্লাছ 1 এইবিলাকক কিছুমানক ভিতৰত দিছে কাৰণ আপোনাৰ সৰু ল'ৰা ছোৱালীটো ভাল কৰিছে ভাল লাগিছে ল'ৰা ছোৱালীবিলাকে ধুনীয়া কৰি বনাইছে এইবিলাক মানে ছায়েন্সৰ ওপৰতে ছায়েন্সৰ আধাৰতে সকলোখিনি বনাইছে এনেকৈ আপোনাৰ ক্লাছৰুমৰ ভিতৰতো দিছে কেজি ক্লাছ 1 বিলাকক আৰু তাৰপাছত আপোনাৰ এতিয়া সেই আপোনাৰ জানৰ ক্লাছৰ ওচৰত যাম ব্লক বিত আমি এনেকৈ সোমালোঁ আৰু সোমাই তাইৰ ফ্ৰেণ্ডেও বনাইছে এনেকৈ এক্সিবিশ্যন বহুত ধৰণৰ বস্তু বনাইছে আৰু ইমান সৰু ল'ৰা ছোৱালী যে ইমান ভালকৈ বস্তুবিলাক বনাব পাৰে আৰু সিহঁতক সুধিছোঁ সোধাতে গোটেইবিলাক বস্তু ভালকৈ ভাঙি পাতি বুজাই দিছে আৰু জান লগতে আছে আৰু জানে এইবাৰ কৰা নাই সি কৈছে নেক্সট বাৰ কৰিব সিও কাৰণ এইটো কৰিব লগা হ'লে অলপ টাইম লাগে আৰু লগৰ ল'ৰাৰ ঘৰত যাব লাগে সেইকাৰণে মইতো নিয়া টাইম নাই সেইকাৰণে এইবাৰ নকৰিলে এনেকৈ আপোনাৰ ক্লাছ 5ৰ তাৰ লগৰ ল'ৰাবিলাকে কৰিছে ধুনীয়া ধুনীয়া বস্তু কৰিছে আপোনাৰ এনেকৈ ড্ৰোন বনাইছে আৰু প্ৰত্যেকটো ল'ৰা ছোৱালীৰ মুখত মানে হাঁহি আৰু ফূৰ্তি আৰু কাৰণ কিয় আপোনাৰ বহুত কষ্টৰে বনাইছে আৰু মানুহবিলাকে চাব আহিছে সুধিছে চবে গুড বুলি কৈছে আৰু সেইটো কাৰণে আপোনাৰ মানে সিহঁতৰ পূৰা ফূৰ্তি ভালে বনাইছে আৰু এনেকৈ আমি সকলোখিনি চালোঁ চাই মেলি আপোনাৰ ক্লাছ 6, 7, 8, 9, 10 আৰু আপোনাৰ কলেজ লেভেলৰ হাই ছেকেণ্ডেৰী লেভেলৰো আপোনাৰ কৰিছে পূৰা হাই ছেকেণ্ডেৰী লেভেললৈকে কৰিছে মানে লাহে লাহে গৈ আছোঁ আৰু আপোনাৰ প্ৰজেক্টবিলাক মানে ডাঙৰ হৈ গৈ আছে আৰু এয়াৰ মিল বনাইছে এইবিলাক আৰু এনেকৈ প্লে'গ্ৰাউণ্ডৰ বাহিৰত চাওকচোন লাইন এনেকৈ আমি লাহে লাহে সোমাই চাই আহি আছোঁ এনেকৈ লাইন এইবিলাক আপোনাৰ ক্লাছ 8, 9, 10ৰ 8, 9, 10 বিলাক আপোনাৰ বস্তুবিলাক প্ৰজেক্টবিলাক বহুত হেভি প্ৰজেক্ট বনাইছে যিবিলাক আমাৰ জীৱনৰ লগত
জীৱনৰ আধাৰত আমাৰ সমাজত ঘটি থকাৰ ওপৰতে এইবিলাক বনাইছে। আমাৰ ছায়েন্সক আমাৰ কিমান প্ৰয়োজন ল'ৰা ছোৱালীবিলাকে সেয়ে বুজাইছে। ছায়েন্স নহ'লে আমি থাকিব নোৱাৰোঁ এতিয়াৰ দিনত। এনেকুৱা এয়া আপোনাৰ কলেজ লেভেলত, আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলত। হাই ছেকেণ্ডেৰী লেভেলৰ যিবিলাক প্ৰজেক্ট আছে নহয়, পূৰা হেভি প্ৰজেক্ট বনাইছে। আপোনাৰ কেনেকৈ আমি ৱাটাৰ পিউৰিফাই কৰিব পাৰোঁ, পিউৰিফাই কৰি কেনেকৈ কাৰেণ্ট উৎপন্ন কৰিব পাৰোঁ, এইবিলাক বনাইছে। আৰু এইটো হ'ল স্ম'ক ডিটেক্টৰ বনাইছে। আপোনাৰ চাওকচোন। ভাল বনাইছে দেই। কি ৰবট বনাইছা নেকি? কোৱাচোন কি কেনেকৈ? আৰু এনেকৈ আমি বাহিৰত ওলাই আহিলোঁ আৰু ইয়াত ফুড ষ্টল লগাইছে। ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন ধৰণৰ খানা বনাইছে আৰু ফাংচনৰ ফালে চাওঁ। এনেকৈ গান শুনিলোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ। জানেও জনালে, ময়ো জনালোঁ। আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই মই ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ।